নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মোৰ এই মিনি ভ্লগলৈ। আৰু যোৱাকালি আছিল মোৰ কাৰণে এটা বিশেষ দিন। বিশেষনো কিয় নহ'ব, যোৱাকালি মাৰ জন্মদিন আছিল আৰু মাৰ বিশেষ দিনটোক আৰু অলপমান বিশেষ কৰিবৰ বাবে লৈ গ'লোঁ অলপ বাহিৰলৈ ওলাই। তো আমি গ'লোঁ প্ৰথমতে NGA স্কুৱেৰ মল, কাৰণ মাৰ বোলে কিবা বজাৰ কৰিবলগীয়া আছিল। তো NGA স্কুৱেৰ মলত সোমাই যে ইমান ভাল লাগিল, গৰমৰ পৰা পৰিত্ৰাণ পালোঁ ৰাইজ, ইমান ধুনীয়া AC চলি আছিল। আৰু এয়া আমাৰ পোৱালীয়ে নিজৰ মাজতে ফূৰ্তি কৰিছে। সি এইবিলাক শ্বপিং টপিঙৰ মাথা মাৰা নাই, কৈছে তহঁতে যি কৰক কৰি থাক, মইতো ভাই মাস্তি কৰিম। আৰু কালেকশ্যনবিলাক বৰ ধুনীয়া ধুনীয়া আহিছে ৰাইজ, আপোনালোকেও আহিব পাৰে। গুৱাহাটীৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে চিনিয়ে পায়, গুৱাহাটীত থকাখিনিয়েও চিনি পায়। আপোনালোকে NGA স্কুৱেৰ মল ট্ৰেণ্ডছত ধুনীয়া ধুনীয়া বাচ্ছাৰ কালেকশ্যন আহিছে। আৰু আমি এনেকৈ দেউতাৰ কাৰণে অকণমান চাৰ্ট টাৰ্ট চালোঁ। আৰু মই পিছে মোৰ কাৰণে একো বিশেষ বজাৰ কৰা নাই, কিন্তু মানে এনেই ঘূৰা ঘূৰিকৈ আছোঁ। ল'ৰাই কৰি আছে উৎপাত, তাৰ পিছে পিছে দৌৰি আছোঁ। আৰু এনেকৈ অলপ টি চাৰ্ট চালোঁ, টি চাৰ্ট চাওঁতেই মোৰ হাতৰ পৰা বাগৰি পৰি গ'ল গোটেইখিনি টি চাৰ্ট। ৰাইজ চাওকচোন, চাওক চাওক চাওক, এইবোৰ ঘটনা মানে মোৰ লগত ঘটিয়ে থাকে। তাৰপিছত ভাবিলোঁ বোলো ইয়াৰ পৰা যোৱাই ভাল হ'ব, আৰু একো মই নাচাওঁ বাপাহাৰে বুলি ভাবি পিনে মই আগুৱাই দিলোঁ। তাৰ পাছত আৰু কি ক'ম ৰাইজ, তাৰপিছত আছিল খানা পিনাৰ পৰ্ব। আৰু এয়া চাওক, মোৰ দেউতাই ট্ৰায়েল ৰুমত আছিল, তো মই অলপমান প'জ দি ল'লোঁ আইনাৰ আগত। তাৰপিছত এয়া কিবা FMA প্ৰগ্ৰেম পাতিছিলে, তো আমাৰ বাচ্ছাইও দুটামান ঠুমকা লগাই দিলে আইতা মাকৰ বাৰ্থডে স্পেচিয়েল বুলি। আৰুনো কি ক'ম ৰাইজ, তাৰপিছত আহি গ'লোঁ আমি অকণমান বাহিৰ ফালে, আৰু আপোনাৰ পেণ্টেলুনছৰ ফালে। পেণ্টেলুনৰ তলতে এখন কেকৰ শ্বপ আছে, আমি এটাই জানোৱেই, দেখা যিখিনি মানুহ আমি আহি থাকোঁ। তো পেণ্টালুনৰ তলৰ সেই কেক শ্বপখনলৈ আহিলোঁ, মাৰ কাৰণে অকণমান কেক চেক লৈ পিনে কাটিং কৰি। আৰু এয়া মই প'ষ্ট দিছোঁ, দেখিছেনে নাই ৰাইজ, ফটো উঠাত আৰু ভিডিঅ' বনোৱাত ইমান ভাল নহয়। এয়া মাক কেক খুৱাই দিলোঁ। আৰু আপোনালোক আটায়ে যেন মোৰ মাক আশীৰ্বাদ কৰে, মোৰ মা বহুত সহজ সৰল মানুহ, তেওঁ যেন সদায় ভালে থাকে। এয়া খালোঁ গধূলিৰ কফি কাপ, চাহ বা কফি অকণমান গধূলি নাখালে ভাল নালাগে, আৰু আজি বাহিৰতে খাই দিলোঁ। আৰু এয়া পিজ্জা খালোঁ, আমি আটায়ে পিজ্জা লাভাৰ হয় ৰাইজ, আমি আটায়ে পিজ্জা খাই বহুত ভাল পাওঁ। মায়ে হাঁহি হাঁহি বহি আছে দে ৰাইজ, আৰু দেউতা আৰু বাবা লাগি গৈছে পূৰা পিজ্জা খোৱাত। আৰু ময়ো পিছে পিজ্জা খোৱাত কম নহয় ৰাইজ, ময়ো বহুত ভাল পাওঁ। দেউতাই কৈছে মই এটা কোকো ল'ম, তো দেউতাই এটা কোক ল'লে। আৰু অৱশেষত দুখনমান চেলফি উঠিলোঁ মাৰ বাৰ্থডে বুলি। আৰু আমাৰ এক্সপাৰ্ট দেউতা ইমান নহয় এই চেলফি লোৱাত, গতিকে চাওক কেনেকুৱাকৈ চেলফি লৈছে দুখন হাত ব্যৱহাৰ কৰি। আৰু এনেকৈ আজি গধূলিটো অকণমান সময় স্পেণ্ড কৰিলোঁ বাহিৰত, বহুত বেছি ভাল লাগিল। আপোনালৈ অনুৰোধ জনালোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লাইক কৰে, আৰু ভুলসমূহ আঙুলিয়াই দিয়ে। ধন্যবাদ।